ঐ কিবা এটা খাই লওঁ ন অঁ মেছেজ স্পাইট খাবি নি অঁ খাম অ' দা অঁ স্পাইট হ'ব নি স্প্ৰাইট হ'ব দিয়কচোন কেইটা দিম দুটা দিয়ক দুটা দিম ঠাণ্ডাই আছে ঠাণ্ডা হৈ আছে হ'ব ন পাইপ নালাগে নহয় নাগিনি এতিয়া ভাল লাগি গৈছে দেই এতিয়া ঠাণ্ডা ঠাণ্ডা লাগিছে ঠাণ্ডা লাগিছে হেৰি ক পইচা আছে নি তোৰ ওচৰত কি পইচা নাই নহয় মোৰ ওচৰত মোৰ ওচৰত ক'ত আছে আকৌ মোৰ ৰাস্তাতহে ৰখি আছোঁ মই তই লগ ধৰাৰ কাৰণে ওলাই আহিলোঁ এতিয়া বহুত কম লাগিলে সেইকাৰণে খাই দিলোঁ খাব মন গ'ল লগত পইচা আছে বুলি ভাব তোৰ ওচৰত কচম চে নাই কাণত দেচোন চা ঠাণ্ডা মোবাইলটো সোমাই আছে হ'ব খা খা কি হ'ব এতিয়া মই মেনেজ কৰি আছোঁ ৰ ঠাণ্ডা লাগি আছিলে যদি গৰম উঠি গ'ল দেই তোৰ কথা খা শুনি মোক খা তই টেনশ্যন নলবি ৰ মই মেনেজ কৰিছোঁ ৰ এই 10 টকীয়া মেৰিগ'ল্ড লৈ আহিচোন মেৰিগ'ল্ড পিছলৈ অঁ এই বাকীটো এই চাট চুলত দিব আছিলে যে অঁ 100 টকা দিলা ন অঁ তাত কাটি থ'ব দেই অঁ কাটি দিম অঁ চাট চুলত দিব আছিলে বাৰু ঠিক আছে অঁ দাদা স্পাইট কি দুটা হেৰি 100 টকা লয় নেকি নহয় 15 টকাকৈ এটা দুটা 30 টকা হ'ব তোমালোকৰ তাকে ইমান দেৰি পইচাটো আপুনি ঘূৰাই দিয়া নাই যে তোমালোকেতো পইচা নাই দিয়া নহয় কেলৈ 100 টকা এটা দিছিলোঁ আপোনাক ক'ত দিছা তোমালোকে নাই দিছিলোঁ আপুনি চাবচোন নাই দিয়া দিছোঁ এই আপুনি ভালকৈ চাব তাত বহিলা খালা কেতিয়া পইচা দিছা নাই তাকে আমি মানে কাষ্টমাৰ আহি আছিলে তেতিয়া মাজতে দি দিলোঁ মানে বহি বহি খাই আছিলোঁ পইচাটো দি মোৰতো মনত নাই পৰা আপুনি মনত পেলাই চাওকচোন ভালকৈ পইচা দিছিলোঁ আপোনাক 100 টকা এটা সেইকাৰণে আমি ৰখি আছোঁ ইমান দেৰি ভাবিছোঁ কাষ্টমাৰ আহি আছে যে কাষ্টমাৰ আহি থকাৰ কাৰণে আপোনাৰ হেৰি টাইম নাই কাৰণে দিয়া নাই বুলি ভাবিছিলোঁ পইচাটো 100 টকীয়া বহুত আছে মই তোমাৰ পইচাখন মই কেনেকৈ চিনি পাম এটা কাম কৰিব আপুনি ৰঙা এম বুলি লিখা আছে চাবচোন 100 টকীয়া পইচা আপোনাৰ তোমালোকে খালা দেই খাই তাতে বহি আছা পইচা দিয়া মোৰ মনত নাই তোমালোকে কথা পাতি আছা আপুনি স্প্ৰাইটটো দিলেতো স্প্ৰাইটটো দি পেলাই আমি তাত বহি খালোঁ তাৰপৰা এই মাজু দুজনমান আহিছিলে যে তেতিয়া মানে ঘপককৈ আপোনাক এতিয়া 100 টকা পইচা এখন দিছিলোঁ আপুনি কামত বিজি আছিলে যে সেইকাৰণে মনত নাই চাগে ভালকৈ চাব বাৰু এইখন নেকি নাই নাই এইটো নহয় এইফালে আহকচোন ইয়াত মানে যে এম কে লিখা আছিলে এনেকৈ ৰঙাকৈ লিখা আছিলে চাবচোন মই দিছোঁ ৰ মই চিনি পাওঁ ন মোৰ নিজৰ পইচা অঁ এইখন নেকি এইখনটো এইটো চাওক পইচা দিছোঁ আপুনি কামত আছিলে যে সেইকাৰণে মানুহ মাৰি দিব দেই আপুনি পইচা দি একো নাই দিয়া বুলি কৈ দিছে তোমালোকেতো পইচা দিয়া নাছিলা নাই দিছোঁ এই এখন নহ'লে কেনেকৈ চিনি পাম আপোনাৰ ডয়াৰত মানে কি পইচা আছে আমিতো গম নাপাওঁ ন সেইটো হয় দিছোঁ এইটো তুমি কোৱা মতে দাগ আছে বাৰু এইটো দাগ নহয় জানো এইটো মোৰ পইচা হয় এইটো উপায় নাই আৰু দেই মোক আৰু উপায় নাই মোৰ যদি কৈছে আৰু মোৰ লছ হ'ব নহয় এইকেইটা কাটি থৈ দিয়ক এইটো দুটা ল'লোঁ ন কাটিব ন নাই মানুহ মাৰি দিব দেই পাহৰি থাকিছিলে তই দিয়া ধৰা এতিয়া দাদা এইটো আপোনাৰ হয় বুলি নক'ব আকৌ এই ফোনটো এতিয়া আপোনাৰ হয় বুলি নক'ব আকৌ গম পালে নাই এইটো আমাৰ ফোন হয় ব'ল নাকিনি ব'ল মোৰ মোবাইলটোকে লৈ গ'ল তেওঁলোকে এই ভাইটি ৰ'বা ঐ চালা হাৰামিকেইটাই চুনা লগাই থ'ব ঐ নাকিনি আৰু ফোন এটা কৰিব আছে অঁ হেল্ল' দাদা অঁ হেল্ল' অঁ মই এই আপোনাৰ OLX ফোনটোৰ কথা কৈছিলোঁ যে ফোন কৰিছিলোঁ আহিছা নেকি এই মই গৈ আছোঁ তোমালোকে এই তিনিআলিটো ৰখিবা হালধীয়া চাইনবোৰ্ড এখন আছে যে অঁ এই অইল ইণ্ডিয়া লিমিটেড বুলি কিবা লিখা আছে এনেকৈ ঠিক আছে মই লগ কৰি আছোঁ হা ব'ল আজি ওলো বনাম এটা ব'ল মোবাইল পিছে তোমালোকে আহিছিলা নি
অঁ দাদা অঁ হেৰি ঐ হেৰি নাগিনী তই বাইকখন অলপ হেৰি ইয়াত থৈ দেচোন এই গাড়ী চাই আহি থাকিব দিগদাৰ হ'ব দেই অঁ হেৰি আকৌ মোবাইল কি আছিলে আপোনাৰ মোবাইল এইটো জেটো আছিলে যেটো আছিলে ন দেখাব এইটো পাৰিব ভাৰ্চনটো হয় চব এনেই কিবা প্ৰব্লেম আছে নি বেটেৰী চেটেৰী মোবাইলটোতো একো নাই মই লোৱা বেছি দিন হোৱাই নাই একমাহমান হৈছেহে মোবাইলটো কণ্ডিশ্যন ঠিকে আছে বাৰু কণ্ডিশ্যন পূৰা ঠিক আছে অকল ঠিক নহয় লাষ্ট ঠিক আছে আপুনি কিমানত দিব পাৰিব লাষ্ট মানে 5,000 পাল দি দিম আৰু মই 5,000 অঁ কম নহ'ব কমটো কেনেকৈ আপুনি চাওকচোন দাদা এইটো মোবাইলৰ দাম কিমান আপুনি জানেই মোবাইলৰ ভেলুটো এতিয়া কমিলে ন এইটো একদম মজা হৈ আছে দেখিছেনে আপুনি এইটো বস্তু চাওকচোন এইবিলাক চব মজাই হৈছে এইটো কভাৰ লগাই দিছোঁ মই ভিতৰত একো স্কেচ পোৱা নাই এইটো নেচালেও হ'ব আপুনি গম পাইছোঁ মোবাইলৰ দাম এতিয়া কমি আছে মানে মাৰ্কেটত বহুত মানে এতিয়া কি হ'ল আৰু মইতো তোমাৰ 10,000ৰ ওচৰা-ওচৰিত লৈছিলোঁ লেটেষ্টটো হয় গম পাইছোঁ এতিয়াতো কমিলে ন ইয়াৰ ভেলুটো এইটো আপোনাৰ এমাজনত চাবচোন আপুনি ফ্লিপকাৰ্টত চাবচোন মোবাইলৰ কিমান ডিছকাউণ্ট দি আছে এতিয়া পূজা কিবা এটা কম বেছ কৰক আৰু ইমান দাম এটা কাম কৰক তুমি কিমান দিব পাৰিবা মই 3 দিম হেৰি আপুনি চাই লওক ভাবি ঠিক আছে নহ'ব ভাইটি হ'ব কিবা এটা কৰি চাওক আপুনি লাষ্ট কিমান দিব পাৰিব মই 5,000 কৈছিলোঁ এনেই 4,000 দিবা এটা কাম কৰক বুজিছে নাই আপুনি 4 হ'বগৈ নাই 4 মই লাষ্ট দাম সিমানে ক'লোঁ আৰু নহয় হ'ব 4,200 দি দিবা ঠিক আছে 4,200 দি দিবা অঁ ঠিক আছে ঠিক আছে। আপোনাৰ লুজ কোচ নাই যদি হ'ব তেনেহ'লে হ'ব একো নাই অঁ নাই কৰা এনেই ক'ৰ পৰা আহিলা এই দোকানলৈ গৈছে মোবাইল বনাবলৈ মোবাইল বনাবলৈ ভাল খবৰ হ'ব আছোঁ চলি আছোঁ মোবাইল দি হ'লগৈ মোবাইলটো বেলেগ এটা দি পঠিয়াইছে এই মোবাইল এটা বিকিব আহিছিলোঁ কি কৰিলে বিকি মানে এইকেইটা দেখোন গ'লগৈ ঐ ভাইটি ঐ ভাইটি ঐ ভাইটি ঐ ভাইটি ঐ ভাইটি তোমালোকে কি দাম দৰ কথা এনেকৈ দোকানৰ মোবাইলটো লৈ গ'লা ঐ দাদা দাম দৰ নপতা হ'লে আপোনাৰ 5,000 টকা লোকচান হ'লে এতিয়া আকৌ 4,200 টকাহে লোকচান হ'ল বুজি পালে ব'লা